বিহু কৰি আমাৰ প্ৰথম বুধবাৰ দিনা আমি আমাৰ মাংগলিক যিটো আমাৰ নিয়ম নীতি অনুসাৰে আমি নাম আমাৰ যিটো পূৰ্ণিমা থানৰ পৰা মানে বিহুলৈখিনি অনা হয় তাৰপিছত সেই বুধবাৰ ৰাতিটো শেষৰ চতৰ একেবাৰে আমাৰ বহাগৰ প্ৰথম বুধবাৰ ৰাতিটো এনেকৈ ডেকা গাভৰু বা সকলো আমাৰ আদৰীয়াৰ পৰা ধৰি মানে বোৱাৰীৰ পৰা ধৰি সকলোৱে মানে এই বুবা খেলটো আমি খেলা হয় গতিকে আজি এতিয়া আমি 6টা বা 7টা বজালৈকে আমাক খেলিব ইয়াৰ পাছত গৈ কিনে আমি সকলোৱে যাব গৰা কৰি তাৰপিছত গৈ কিনে আমি গৰু গা ধুৱাব আমাৰ যিটো নিয়মেৰে তেনেকৈ আমাৰ কৰা হয় মানে গাঁওখনৰ নাম হয় ৰোহিতপুৰ দেউৰী গাঁও হয় তাতপৰ্যন্ত আমি আমাৰ এটা নিয়ম আমাৰ পৰম্পৰা নিয়ম নীতি হয় এইটো আগৰ পৰা আমাৰ এইটো বুবা খেলটো হয় তাৰপিছত মানে আমি ইয়াত যেতিয়া নেকি শস্য মানে যিটো খেলৰ পৰা আদি কৰি মানে এই বুবা খেলটো কৰা হয় মানে বিশেষকৈ আমি পূৰ্ব যিটো নিয়ম নীতি অনুসাৰে এইটো কৰা হয় বুলি আমি অনুমান কৰোঁ আৰু না বুবা খেলটো আমাৰ এইটো ভালে লাগে আৰু আমাৰ যিটো নেকি যিমান যি হ'লেও এইটো আমাৰ নিজৰ সংস্কৃতিৰ ওপৰত পৰে আৰু নিজৰ সংস্কৃতি যেতিয়া নেকি আমাৰ যোনে যাক কেনেকৈ ইয়াত হেৰি কৰা হয় মানে যিমানখিনি ল'ৰা ডেকা গাভৰুৰ পৰা ধৰি ইয়াত গোটেই সেনে এটা আমাৰ পৰিৱেশ থাকে আৰু সেই পৰিৱেশটো আমি ভাল লাগে আৰু আমাৰ বিহুত যেতিয়া